কানিও আছা চকুত চালো লগাই আছা চাল নহয় অ' লেন্স মানে কিয় লগাইছা ষ্টাইলত মাই ডগ এনেকুৱা দিন আহিছে তুমিও ষ্টাইল কৰিছা কেলে মই ষ্টাইল কৰিব নোৱাৰো নি এই লগোৱা লগোৱা কিনো সোমোৱাই আছা আজি হাতত বাঁহছে কিয় তাইক বিহুত কিবা মুগাৰ কাপোৰ এটো লাগে তাকে জোখ লৈ আছে হেৰে মুগাৰ কাপোৰৰ জোখ লয় ছাৰ আজি আকৌ মোক মূৰ ফালিবলৈ ওলাইছে এতিয়া মাত ওলাইছে এতিয়া ওলাইছে মাত চিচ দেখিলা তোমাৰ ব্যৱহাৰত চাৰেও চিচিয়াই দিছে দৌৰি মই বৰ কথাত চিচ কৰা নাই আপোনাক কৰিছো লাজ নাপায় আপুনি ছাৰ মই এবাৰ সঁচাকে ঘৰলৈ গুচি যামগে তোমাৰ এই কাপোৰযোৰৰ এডভান্সটো দিয়া নাই নহয় পইচা থাকোঁতে লৈ থোৱাচোন পইচা সোমোৱাচোন পইচা সোমোৱা আপুনি চিন্তা নকৰিব আজি মই বিশ্বাস কৰিহে এৰিম আপুনি ইমিডিয়েট থানালৈ আহক কিবা কাৰণত যদি মোৰ চাকৰি গ'ল মূৰটো ভালকে টানি বান্ধি থৰ হয়তো হলে সেইটো আঠুকাৰ বুলি কৈছে না আঠুকাৰ এই আঁঠু কাঢ়িবলৈ এলাহ লাগিছে থৈ থৈ কি কৰা কোৱা চুলটোলে ছিঙি পেলাম প্ৰশ্ন নকবি আঠুকাৰ এজনী বাকলি এজনী আঁঠু কাঢ়িলেহে তাই শান্তি পাই মুখখনেই মই চলা চক কাণতো ধৰি দিছো হ'ল মুখ চল যেনেকে আঠুকাই থাক বাইদেউ ছাৰৰ কি হ'ল এই তই কাক চাহ বুলি মাতি পেলাই খাই পাইছ অসভ্য এডাল ভাগ্য আজি মোৰ চকুতকো ফুটোৱা পেলা নাই চকুকেইটা ফুটি যোৱাহেঁতেনে ভালে কি কলি আকৌ এবাৰ কওঁ কি কলি মোক বিছা ওইডাল বিছা ও গা বিছা অ মা এৰাই দেখো কলি বিউটি বাইদেউ দেচোন দিয়া সেইজনৰ লগত লাগিব লাগে না মোৰ চকু ফুটি যোৱা হলে ভাল আছিলে তোমাৰ এটা চকু ফুটাহেঁতেনে মই ভাল পাইছো হয় নেকি ভাগ্য ভাল আছে আজি দুই চাট মাৰি এৰি দিছে দুচাত মাৰি এৰিম তোক মই আনন্দ নাজানো মই যে কম্পু খেলা ছোৱালী তুমি টম্ফু খেলিছা বিশ্বাস নকৰ তই চাহ তোক তুই কম্পু মাৰি কেনেকে উৰুৱাই পঠিয়াও মই চাহ এডাল কি দিছা কম্পু তই এডাল কি দিছ মই টম্ফু জানো চাব দে এই আজি মোৰ ভাগ্যহে চকুটো ফুটোৱা নাই গম পাইছে নে মোৰ দুই টম্ফু মাৰিছে মই এইটো জেগাত নাই চাগে কথা কবলৈ আহিছে সি হেনো এইটো জেগাত নাই কথা কৈছে সি ছাৰ শুনিব হা ছাৰ মোৰ চকুত মই এনেকে লেন্সটো লগাই থাকোতে ই পিছফালৰ পৰা মোৰ চকুত এই জাতকে কুৰা এটা মাৰি দিছে লেন্সৰ ভূতে ধৰিছে তোমাক এই লেন্স খুলি মই ইয়াত দলিয়াই দিম একে মনিয়ে চনিয়ে পেলাব আৰু তোকো মই চাই আছো বাকলি ই চাগে টম্ফু জানে নাম্বাৰটো লিখা 6002587567 6002587567 জ্যোতিপ্ৰসাদ দেৱৰ জন্মদিন জ্যোতিদেৱৰ জন্মদিনত আৰম্ভ নত হয়নি 17 জুন দিয়া পিএছৰ কাৰণে এনে এপ্লিকেশ্যন কৰিব লাগিলে ক'ত কৰিব লাগিব কাক লাগেনো পিএছ মুখে লাগে আপোনাক কিয় এমপি কেণ্ডিডেটৰ বন্ধু না হামলা হৈ যাব পাৰেতো মই থাকিলে হ'ব লগত বৰটোপ লৈ থাকিম দাদা চাচোন কথা এটা কওঁ হেই নহয় এইটো তীৰৰ টিকেট পইচাটো যদি লাগে তই লৈ আহিবি হা মোৰ লগ কাৰ তীৰৰ টিকট মোৰ আকৌ দোকানীজনে কৈছে এইটো নম্বৰ দেখিলে ভনীয়েক কেনেকে ৰখা তললৈ গৈছে এবাৰ তীৰত হাত দিলে মই টি খেলো কাৰ বা কি ফৰফৰাই গ'ল টিকটটো দিয়কচোন তুমি মোৰ অৰ্ধাংগিনী তীৰ কিয় খেলিবা হে ঠক হে ই খেলি ইনকাম কৰি নিজে মুগাৰ চে লৈ আছো চাই থাকক
এই যোৱা এটা তুমি কাম কৰা, তুমি মুগা চেট এযোৰ ভণ্টিক দিয়া, তিল খেলা অট'মেটিক বন্ধ হৈ যাব। খেলক দিয়ক, টাইম পাছ হ'ব ভালহে, আৰু নিজৰ খৰচ নিজে উলিয়াব, মোৰ দেউতাৰ ৰাহি হ'ব। খেলক। বাপ্পা তিল খেলিব দিছে, তথাপিও মুগা চেট এযোৰ নিদিয়ে অ। কথা এটা কওঁ, আঁকিব পাৰিবি? হা? ঐ কাক কলিও? তোকে কৈছে কথা এটা কওঁ, আঁকিব পাৰিবি? এই মূৰ্খ, কথা ৰাখিব পাৰি নেকি? পইচা পইচা ৰাখিব পাৰি? পাৰিবি? অহ। চাওঁ কেনেকে আঁকো আঁকচোন।